তই দেখোন গোটেইটো নতুন চোলা পিনি হিৰোটোৰ দৰে হৈছ ঐ। চালা এইটো দেখোন হিৰো বনি আহিছে। এই কি খবৰ তহঁতৰ? ভাল ভাল। তই দেখোন গোটেইটো নতুন চোলা পিনি হিৰোটোৰ দৰে হৈছ ঐ। জিম গৈছ নেকি? বডি বনাই পেলালি দেখোন। মাৰিছিলোঁ কেইদিনমান বনিলে আৰু যি বনিলে। তোৰ টিকাত মাৰিলোঁ পেট ওলাই গ'ল যে। চোলাটো টাইট অ'। ইয়াতো ভূমিকম্প নেকি অ'? চালা বৰ ডাঙৰ ভূমিকম্প হৈছে অ'। তাকেতো বৰ বেলেগ ভূমিকম্প হৈছে কিন্তু তাত। গোটেই কেনেকৈ ভাঙি চিঙি পৰিছে। ভয়ে লাগে। ইয়াতো ভূমিকম্প নেকি অ'? নহয় ভয়তে মৰিবি আৰু তহঁতি। মই ভয় খাই গ'লো আকৌ ঘপকৈ। সেই আকৌ ক'ত? তই ভৰি কপাই আছ? এইটো মই সদায় কপাওঁ। অথনিও কপাই আছিলি? কপাইছিলোঁ। চালা নিজৰ ভূমি কপাই থাকিবি আৰু ভূমিকম্প অহা বুলি ভাবি। ৰিচেণ্টলিয়ে পালে চকী লৈ তাতে বহি আছে। বুজিছ এই গাঁৱৰ মাটিডোখৰ বিকি মই গুৱাহাটীতে মাটিও ল'ম আৰু ঘৰো বনাম পাওঁ। তই ইয়াত মাটি ঘৰ কৰাতকৈ গাঁৱত থকাই ভাল। তই মূৰ্খ নেকি? এই গোটেই গাঁৱৰ মানুহ মৰি আছে কেনেকৈ মহানগৰলৈ আহোঁ আৰু তই মোক মহানগৰৰ পৰা গাঁৱত থাকিবলৈ কৈছ। চা ভাই মই আজি ভবাই নাই। তই গা ধোৱা নাই নেকি? তই গুৱাহাটীত সময়ে সময়ে ইমানখিনি পানী আৰু সময়ে সময়ে এইকণ পানীৰ কাৰণে ঘৰৰ ভিতৰত কান্দি থাকিব লাগে। মালিক 3 ঘণ্টা হ'ল বাথৰুমৰ পৰা ওলাই নহা হ'ল। অ' কিয়? ৰিচেণ্টলিয়ে পালে চকী লৈ তাতে বহি আছে। লাগিলেই বহি দিয়ে আকৌ উঠি আহে। পানীও বোলে একেবাৰেহে ঢালিব। মোৰ মুখত এইবোৰ কি পেলালি? ঠাণ্ডা আহিলে গম পাইছ। তাকেতো এইবোৰ হাফ চোলা এতিয়া কাম নিদিয়ে আৰু। জেকেট ল'ব লাগিব। এই এসপ্তাহমান ধৰি মোৰ গা একদমেই ভালেই নহয়। এইটো ছিজনৰ বেমাৰ, ছিজনত এইটো আহেই। মোৰ মুখত এইবোৰ কি পেলালি? গোটেই হেঙেনো পেলালি যে। সেই মোবাইল চাই আছিলোঁ ৰখাবই নোৱাৰিলোঁ। তোৰ হেঙেনো তই খা। নাই পাৰিম তই চাবি। বাহ তই বৰ মজা বজা দেখোন অ'। টেলেণ্ট আছে টেলেণ্ট। চাওঁ আকৌ বজা। বাহ মোকো শিকাবি নেকি? এইবোৰ তোৰ কাৰণে নহয় এইবোৰ থ। শিকাচোন শিকা। শিকিবি? অঁ এতিয়া প্ৰথমত কচোন BTK। BTK এতিয়া বাহ তই দেখোন গোটেই আলফাবেটে বজাই দিয় মোক। চব চাওঁ শিকা এতিয়া। বজাবি। তেতিয়া প্ৰথমত বিটো কচোন। হেই এনেকে কৈছো নি মই তোক? সেইটো হ'ব দে তোৰ দা নহ'ব। নাই পাৰিম তই চাবি দেখাচোন। গোটেই বিট বক্সত ধোঁৱা উলিয়াই দিলি তই।